নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এয়া মেংগো জুচ বনাম। মেংগো জুচ বনাবৰ বাবে এই দুটা আম লৈ লৈছোঁ। আম দুটা একেবাৰে লোকেল আম হয়। মই এনেকৈ ভালকৈ ধুই লৈছোঁ। প্ৰথমতে আমকেইটা দুটা আমেই মই লৈ লৈছোঁ। আমকেইটা এতিয়া এনেকৈ ধুই লৈ মই বাকলিটো এৰাই লৈ ল'ম। তাৰপিছত সৰু সৰুকৈ কাটি মেংগো জুচটো বনাম। আৰু মই কেনেদৰে বনাওঁ, কি দিওঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকিবচোন। এতিয়া প্ৰথমতে মই আম দুটা বাকলিটো গুচাই ৰেডি কৰি লৈ লওঁ। এতিয়া ৰেডি কৰি লৈ লওঁ। এয়া চাওকচোন, মই আম দুটা ধুনীয়াকৈ বাকলিটো গুচাই ৰেডি কৰি লৈ ল'লোঁ। এতিয়া মই সৰু সৰুকৈ কাটিম। সৰু সৰুকৈ টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ এনেদৰে। তেতিয়া মিক্সিত দিবলৈ ভাল হ'ব, সেয়েহে এনেকৈ কাটি লৈছোঁ। এনেকৈ কাটি লৈ দুইটা কাটি লওঁ। এনেকৈ সৰু সৰুকৈ কাটি লৈ লৈছোঁ। দীঘল দীঘলকৈ অকণমান কাটিছোঁ। ঘৰতে বনাম মেংগো জুচ। আমখিনি এনেদৰে কাটি লৈ ল'লোঁ। দেখিছেনে ইমান ধুনীয়া হৈছে দেখিবলৈ। আমখিনি দেখোঁতেই খাওঁ খাওঁ লাগিছে, কিন্তু অকণো পোক হোৱা নাই। ঘৰৰে আম হয়, তথাপিও কিন্তু পোক অকণো ওলোৱা নাই। এতিয়া মই আমখিনি এনেকৈ মিক্সি জাৰ এটাত দি দিওঁ। গোটেইখিনিয়ে মিক্সি জাৰটোত দি লৈ লওঁ। এনেদৰে এতিয়া গোটেইখিনি দি দিলোঁ। মিক্সি জাৰটোত দিয়া হৈ গৈছে মোৰ। এতিয়া ইয়াতে দি দিম মই চেনি। চেনি দি দিলোঁ। চেনি মই 3 চামুচ দি দিছোঁ, 3 চামুচ। এতিয়া আৰু ইয়াতে দি দিম মই গাখীৰখিনি। গাখীৰ গিলাচ দি দিম। মই সম্পূৰ্ণ নিদিওঁ, অকণমান ৰাখি থৈ দিম। এতিয়া পিচিবলৈ ভাল হ'ব। এতিয়া গোটেইখিনি দি মই মিক্সি জাৰটো ধুনীয়াকৈ এইখিনি মাৰি লৈ লওঁ। চাওকচোন কিমান ধুনীয়া হৈছে, দেখোঁতেই খাওঁ খাওঁ লাগিছে। মোৰ জুচখিনি চাওকচোন। জুচ হ'বলৈ হ'লে বেছি পানী হ'ব লাগে। মই ইমান অলপ ডাঠ কৰিয়ে ৰাখিলোঁ। চাওক, খাবলৈ ভাল হ'ব। যিহেতু ঘৰতেই বনাইছোঁ, সেইকাৰণে এনেকৈয়ে খাওঁ। মই এনেকৈ কাপ 3টাত ধুনীয়াকৈ বাকি লৈ লওঁ। আমি 3জন মানুহ আছোঁ, সেইকাৰণে 3টা কাপতে বাকিছোঁ। অলপ বেছি হৈছে, সেইখিনি থৈ দিম। চাওক দেখিবলৈ। আৰু মোৰ মেংগো জুচটো ৰেডি হৈ গ'ল। যদিহে ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক এটা কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি একেবাৰে অল কৰি দিবলৈ নাপাহৰিব। তেতিয়াহে মোৰ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। তেতিয়াহ'লে ভিডিঅ'টো আজিলৈকে এইখিনিতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।